हेलो फ्रेंड्स সকল কি খবৰ আপোনালোক ভালে থাকাৰ আশাৰে আজি এটা নতুন ভিডিঅ'লৈ আগবাঢ়িছো আজি মই বনাবলৈ লৈছো ঘৰুৱা পদ্ধতিৰে মাছৰ সৈতে ভেদাইলতা আৰু নৰসিংহ পাতৰ ৰেতি যদি আপোনালোকৰ মোৰ এই ৰেচিপিসমূহ বা ভিডিঅ'সমূহ চাই ভাল লাগে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই এনেকুৱা ৰেচিপি বনাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব ৰেচিপি কেনেকুৱা লাগিছে বলা আমি আজি বনাম মাছৰ সৈতে ভেদাইলতা আৰু নৰসিংহ পাতৰ ৰেচিপিখন আমি ৰেচিপিটোৰ কাৰণে কি লৈছো জনাও দেখা অপচন চাও আমি এই ৰেচিপিটোৰ কাৰণে ভেদাইলতা পাত আৰু কেইবুটমান নহৰু লৈছো আৰু আদা লাগিব আলু লাগিব আৰু মালক আমি এই ভেদাইলতা আৰু নৰসিংহ পাতখিনি মিক্সি জাৰত পিহি লৈ তাৰপিছত দেখুৱাম আপোনালোকক মই কি কৰোঁ আহকচোন চাওঁ আমি মিক্সি জাৰত ভেদাইলতাখিনি বটি ল'লো তাৰপিছত এতিয়া বলক মই দেখুৱাম আপোনালোকক মই কেনেকৈ বনাওঁ মই মাছখিনি ভাজি ল'লোঁ মাছখিনি ভাজা বাৰু দেখা নহ'ল আৰু যিহেতু আপোনালোকে চবে মাছ ভাজবা জানেই আৰু এতিয়া মই বনাওঁ আঞ্জাখন আৰু ইয়াতে দি দিছোঁ মই তেল তাৰপিছত দিলোঁ পিঁয়াজ এতিয়া মই ইয়াতে আলু তাৰপিছত ইয়াত মই জোখ অনুযায়ী নিমখ আৰু হালধি গুড়ি দি ল'লোঁ তাৰপিছত মই ইয়াত দি দিছোঁ নহৰু আৰু আলু কিপি অলপ সৰু সৰুকৈ কাটি ল'ব তেতিয়াই সোনকালে সিজিব কাৰণ ভেদাইলতাটো বেছি দিন নালাগে সিজাতে সেইকাৰণে আলু কিপি সৰু সৰুকৈ কাটি লৈ ইয়াত দিছোঁ মই নহৰু আৰু আলু তাৰপিছত দিম নিমখ আৰু হালধি অলপ ভাজি ল'ব লাগিব তাৰপিছতে আমি ভেদাইলতাখিনি ইয়াত দিব পাৰিম তেতিয়াহ'লে এইখিনি ভাজি লওঁ আহকচোন তাৰপিছত মই ইয়াত দি দিছোঁ নহৰু আৰু আলু কিপি অলপ সৰু সৰুকৈ কাটি ল'ব তেতিয়াই সোনকালে সিজিব কাৰণ ভেদাইলতাটো বেছি দিন নালাগে সিজাতে সেইকাৰণে আলু কিপি সৰু সৰুকৈ কাটি লৈ ইয়াত দিছোঁ মই দিম নিমখ আৰু হালধি ইয়াত মই এড কৰিম গৰম মছলা আৰু জিৰা গুড়ি অলপ মানে এইখিনি মিক্স কৰা আছিল সেইখিনি এড কৰি কিনে অলপ লৰাই দিম এইখিনি মই ঢাকন দি বাৰু অলপ টাইম ভাজিলোঁ আপোনালোকেও ভাজি ল'ব আৰু ইমান সোনকাল ভাজা হোৱা নাই ভিডিঅ'টোত যিমান সোনকাল দেখা গৈছে সেইকাৰণে এইখিনি জিৰা গুড়া আৰু দি অলপ ভাজি ল'ম তাৰপিছত ইয়াতে মই মাছখিনি এড কৰিম তাৰপিছত মাছৰ লগত আলুখিনি ভাজিলে মাছৰ সেই গন্ধটো অলপমান আলুৰ লগত মিক্স হ'ব তেতিয়া আৰু খাই ভাল লাগিব তেতিয়াহ'লে ইয়াত মই এড কৰিম এতিয়া মাছ এইখিনি ভাজি হোৱাৰ পিছত ইয়াত মই দিম ভেদাইলতা ইয়াত বাৰু পানী মই জোখ অনুযায়ী দিছোঁ আপোনালোকে ইয়াত পানী জোখ অনুযায়ী দিব আপোনালোকক যিমানখিনি প্ৰয়োজন মই বাৰু ইয়াত জোখ অনুযায়ী দিছোঁ আপোনালোকে ইয়াত বেছিও দিব পাৰে কমো দিব পাৰে আপোনালোকৰ যিমান লাগে আৰু ঢাকন মাৰি অলপ টাইম উতলিবলৈ দিম তাৰপিছত এইখিনি আমাৰ হৈ যাব অতি সহজ পদ্ধতিৰে ঘৰুৱা পদ্ধতিৰে আপোনালোক এনেকুৱা এখন আঞ্জা বনাব পাৰে আৰু খায়ো বহুত ভাল পাব আৰু আমাৰ পেটৰ কাৰণে ভেদাইলতা আৰু নৰসিংহ বহুতেই ভাল আঞ্জাখিনিত মই ফাইনেল পানী দি দিলোঁ আৰু মোৰ এইখিনি পানী দিয়া হ'ব আৰু আপোনালোকেও দিব যিমানখিনিয়ে লাগে যিমানখিনি আন্দাজ কৰি দিব আৰু ময়ো এইখিনি দিলোঁ তেতিয়াহ'লে এইখিনি মই ঢাকন মাৰি অলপ টাইম উতলাম তাৰপিছত আপোনালোকৰ ফাইনেল লুকটো দেখাই আছোঁ আঞ্জাখিনি একদম পনীয়াও নহয় আৰু একদম গ্ৰেভিও নহ'ব যিহেতু আঞ্জাখিনি একদম মিডিয়ামত থাকিব আৰু এনেকৈ খাই ভাল লাগে আঞ্জাখিনি আৰু মই আপোনালোকক পৰিৱেশন কৰি দেখুৱাম বাৰু কেনেকুৱা হৈছে আৰু খাবলৈ কেনেকুৱা হৈছে জনাম আৰু এতিয়া আঞ্জাখন হৈ গ'ল আঞ্জাখনৰ পৰা গেছৰ ফ্লেমটো মই নুমাই দিলোঁ এতিয়া আঞ্জাখন আপোনালোকক পৰিৱেশন কৰি দেখাও বলকচোন আঞ্জাখন কেনেকুৱা হৈছে আৰু খাবলৈ কেনেকুৱা হয় জনাম বাৰু এখন বাৰু ৰেডি হৈ গ'ল তেতিয়াহ'লে বলকচোন আপোনালোকে চাওঁ আঞ্জাখনৰ ফাইনেল লুকটো আৰু অতি সহজ ঘৰুৱা পদ্ধতিৰে ঘৰত থকা বস্তুৰে বনাব পৰা এখন সহজ আঞ্জা আৰু খায়ো বহুত ভাল লাগে খাই কিনে জনাই আছোঁ ৰ'ব আপোনালোকক এতিয়া বাৰু মই খানা হৈ গ'ল আৰু খাই লৈ আজৰি আঞ্জাখন খাবলৈ বহুত ধুনীয়া হৈছিল আৰু আপোনালোকে এবাৰ বনাই চাব পাৰে ঘৰতে যিহেতু পাব সকলোখিনি আজিলৈ আহিছোঁ কাইলৈ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে কাইলৈ লগ পাম ভালে থাকক ঘৰতে থাকক আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাযাব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই